ৰাজু, তুমি কোৱাচোন আজি কিমান তাৰিখ? ছাৰ, মোৰ সেইবোৰ খবৰ ল'ব সময় নাই। মই এইবিলাক সময় খবৰ নাৰাখোঁ। কিয়? তেনেহ'লে তুমি স্কুলত কিয় আহা? এনেই আহা নেকি তুমি স্কুলত? নহয় ছাৰ, মই আহোঁ যে সেইকাৰণে মই আহোঁ। মই এনে নহ'লে নাহোঁ। তোমাৰ মা দেউতাৰ নামটো দি থৈ যাবা ইয়াত। মই গৈ আছোঁ আৰু খবৰ লৈ আছোঁ তোমাৰ মা দেউতাকক। তেনেকৈ ধৰণৰ ল'ৰা। হ'ব ছাৰ, দি থৈ যাম। আপুনি চিন্তা কৰিব নালাগে। ৰতন, তুমি কোৱাচোন আজি কি বাৰ? ছাৰ, মই কি বাৰ আজি নাজানো। কিয় জধা মূৰ্খ, কিয় নাজানা তুমি? স্কুলত তুমি এনেই আহা নেকি? কাম বন নাই, লিখা পঢ়া নাই, অকল খালি স্কুলত আহিবা আৰু গুচি যাবা। নহয় ছাৰ, মায়ে যদি স্কুলত নাহিলে ঘৰত থাকিলে পিতে, সেইকাৰণে মই স্কুলত আহোঁ। হয় নেকি? এয়াহে কথা। গম পাইছোঁ। তহঁতৰ সকলো খালি নাটক তোমাৰ ন? যি দেখিছোঁ তোমালোকৰ কাৰণে মই লাজ পাব লাগিব। এইখন স্কুলৰ মাষ্টৰ হৈ মোকহে লাজ লাগি আছে। মই কি শিকাই আছোঁ এই ছাত্ৰবোৰক? ছাৰ, আপুনিনো কিয় লাজ পাব লাগে এনে ছোৱালী মানুহ নিচিনাকৈ? আমিনো আপোনাক কি বুলি জোকাইছোঁ? আপোনাৰ নামটো কোৱা নাই। তোমালোক মোৰ লগত ধেমালি কৰি আছে নেকি? এইফালে আচলতা হাতখন থিয় কৰাই, হাতখন থিয় কৰাই ওপৰত সেইফালে মুখ উঠাই। আৰু তুমি কোৱাচোন, 4 কিমান হয় যোগ কৰিলে? কিনো জধা মূৰ্খৰ দৰে চাই আছ? ক সোনকালে। ছাৰ, 4 নহয় ছাৰ। হয় নেকি? আজিহে গম পালোঁ মই 4 নহয়।